এতিয়া খাব দিছোঁ ভাত নিজে বনাইছে নিজে প্ৰথমে খাইছে কেনেকুৱা হৈছে কওক খোৱালে তো কম আজি বনাব লৈছে লোকেল চিকেন আৰু এইফালে আলু ফ্ৰাই কৰি আছে মিষ্টাৰে ইয়া আৰু আলুখিনি ফ্ৰাই কৰি হৈয়ে গ'ল ইয়া পিঁয়াজ দি দিছে এইখিনি এতিয়া অলপ সময় ভাজি ল'ব পিঁয়াজখিনি অকণমান আদা নহৰু পেষ্ট দি দিছে লগতে আৰু এতিয়া দি দিছে চিকেনখিনি আৰু এয়া গগৈদা বনাই আছে খানা আহিলে আৰামত খাবলৈ পাওঁ আৰু বনাই বনাই খুৱাই এতিয়া দিব অকণমান হালধি সোৱাদ অনুসৰি নিমখ আৰু এইখিনি এতিয়া ভালকৈ লৰাই লৈছে লৰাই লৈ ঢাকি থৈ দিব আৰু এইখিনি এতিয়া মিডিয়াম ফ্লেমত ৰাখিব এয়া দি দিছে মছলা কি মছলা মিট মছলা কাশ্মীৰী দিছে অলপ কাশ্মীৰী মিৰ্চ আৰু এতিয়া দিছে এভৰিডে জিৰা এইখিনি এতিয়া দি দিছে অলপ বাটাৰ মছলা আৰু এইখিনি এতিয়া ভালদৰে লৰাই ল'ব এতিয়া দি দিব লৈছে আলুখিনি ফ্ৰাই কৰি আলুখিনি প্ৰথমে এইখিনি এতিয়া ভালদৰে লৰাই লৈ ঢাকি থৈ দিব পানী দিব পানী দিবনে ঢাকি থৈ দিব ঢাকি থৈ দিব এতিয়া এইখিনি আৰু এইখিনি এতিয়া মাংসখিনি ভজা হৈ গৈছে এতিয়া ইয়াত দি দিব পানী এইফালে গৰম কৰি থৈছে পানী পানী দিব লৈছে এয়া আমাৰ মাষ্টাৰ চেফ ৰাহুল গগৈ এফালে চাই দিয়া চোৱাচোন অকণমান হাঁহি বেলেগ মাৰিছে কিন্তু পানী অকণমান আৰু দিব আৰু অলপ দিব নেকি সিজি ল'বলৈ দিছে এতিয়া বোলে পানী অকণমানেই দিছে সিজি ল'বলৈ দিছে আৰু এইখিনি এতিয়া উতলি হৈ গৈছে পানী এতিয়া দি দিব ইয়াত জালুক এতিয়া দি দিছে ইয়াত জালুক আৰু এইখিনি এতিয়া ভালদৰে লৰাই লৈ অলপ সময় উতলিবলৈ দিব আৰু তাৰপাছত আমাৰ চিকেন ৰেডি হয় সেইকিনা
শেষত এতিয়া অলপ মান ধনিয়া দি দিছে ওপৰত। এতিয়া আৰু ৰেডি। আৰু এয়া আমাৰ চিকেন ৰেডি। এইফালে ভাত বাঢ়িলোঁ। এতিয়া খাই বৈ লওঁ আৰু চবেই। আৰু আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ।